আমি এই মাহৰ পৰা নিৰ্বাচনৰ আগতে দিয়াৰ ধৰণে আমাৰ ৰেচন কাৰ্ডৰ বিপৰীতে দালি চেনি আদি দিয়াৰ যেটো ব্যৱস্থা তাক আমি আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰিম। এই আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰিব। এই মামা এনেই হে ইলেকশ্যন পাইছেহি নিব। এই নহয় মানে এই ইলেকশ্যন আহিলে মানে ইলেকশ্যনৰ আগত যে সকলো আঁচনি মুকলি কৰি দিয়ে, আকৌ ইলেকশ্যনৰ পিছত যে সকলো বন্ধ কৰি দিয়ে, সেইটো কাৰণে সুধিছিলোঁ। অ মামা, এই আপুনি অৰুণোদয় পইচা কেতিয়াকে দিব? লাহে লাহে হৈ যাব। এই আপুনি লাহে লাহে বুলি ক'লে নহ'ব নহয় মামা। আপুনি অৰুণোদয় পইচা দিব বুলি আপোনাৰ আশাতে গোটেই দোকানবিলাকত বাকী লগাই পেলালোঁ। হে ভগৱান বুলি ক'লে এতিয়া নহ'ব নহয় মামা। বাকী দোকানী আহি এতিয়া মোৰ ঘৰ ওলাইছেহি। ফিক্স তাৰিখ এটা দিয়ক, কেতিয়া অৰুণোদয় পইচা দিব? আগষ্টৰ 1 তাৰিখে পাব। একদম পাক্কা কৈছেতো? এইটো পাক্কা কথা। একদম মিছ নকৰিব আকৌ দেই মামা, নহ'লে গেলামালৰ দোকানী আহি মোৰ পিঠি ফালি দিবহি। সঁচাইনে? সঁচাকে, কিন্তু বেলেগতকৈ মোক কেইটকামান বেছিকে দিব লাগিব। হিমন্ত বিশ্ব শৰ্মাক মছলা কোনোবাৰ এটা যন্ত্ৰ বুলি নাভাবি। 3 তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম। 3 তাৰিখৰ পৰা দিব? আকৌ অলপ আগত আপুনি কৈ গৈছে বোলে 1 তাৰিখৰ পৰা অৰুণোদয় পইচা দিব। এই কেতিয়া দিব? দিম লাহে লাহে। লাহে লাহে? লাহে লাহে বুলি ক'লে নহ'ব নহয় মামা। 5 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈছোঁ ভাই। এই 5 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হওক বা 10 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হওক, আপুনি কিন্তু কথা দিলে কথা ৰাখিব নোৱাৰে দেই। হিমন্ত বিশ্ব শৰ্মাই এটা কথাও নেপেলায়। এটাও কথা নেপেলায়। এই প্ৰথমতে আপুনি কি কৈছিলে এবাৰ চাওকচোন। আগষ্টৰ 1 তাৰিখে পাব। পিছত কি ক'লে সেইটো চাওক। 3 তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম। দেখিলে মামা, দুটা কথা কয় আপুনি। আগত এটা ক'ব, পিছত এটা ক'ব। এনেই আমি মানুহৰ আগত গাই ফুৰিছোঁ যে 1 তাৰিখে অৰুণোদয় পইচা দিব বুলি। আপোনালোকে লাজত পৰিব পিছত। এই লাজত পৰিব নাই, লাজ পালোৱেই মানুহৰ আগত। আপোনাৰ পাব্লিচিটিও নকৰিব মই নিদিওঁ বুলি। মই যি কৈছোঁ কৰিমেই। এই অৰুণোদয় পইচা নিদিয়ে বুলি আকৌ পাব্লিচিটি নকৰোঁ মামা। এবাৰ 1 তাৰিখে অৰুণোদয় পইচা দিব বুলি মানুহৰ আগত কৈ কিমানহে লাজ পাইছোঁ। আপুনি আকৌ কৈ দিলে 3 তাৰিখে দিব। তাত ক'তো শব্দৰ গণ্ডগোল নহয়। আৰু যি কৈছোঁ তাতকৈ 2টা বেছি কৰি সামৰণি মাৰিম, 2টা কম নকৰোঁ। হয়, কিন্তু লাহে লাহে কৰিম। আজি কৰিলে আজি কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ আৰু বহুত মানুহ বাঢ়ি বাঢ়ি গৈ থাকিব, পৰিয়াল বাঢ়িব, লাহে লাহে হৈ থাকিব চব। এই লাহে লাহে কৈ থাকিব বাৰু। পিছে মামা, এই আঁচনিখন ক'ৰ পৰানো পৰিচালনা হয়? এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয়। ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল। এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে। যদি বেংকত টকাটো পোৱা নাই, কাকনো কমপ্লেইন দিম মানুহে নাজানে। এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। নামটো হয়তো সহায়ক নহয়, অৰুণোদয় সাৰথী ধৰণৰ হ'ব। অকণমান আমি ভাল নাম এটা কৰি দিম। কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত, নহ'লে SDCৰ অফিচত, নহ'লে DC অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথী বহি থাকিব। অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব। আমি এই মাহৰ পৰা নিৰ্বাচনৰ আগতে দিয়াৰ ধৰণে আমাৰ ৰেচন কাৰ্ডৰ বিপৰীতে দালি চেনি আদি দিয়াৰ যেটো ব্যৱস্থা তাক আমি আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰিম। এই আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰিব? এই মামা এনেই হে ইলেকশ্যন পাইছেহি নিব। এই নহয় মানে এই ইলেকশ্যন আহিলে মানে ইলেকশ্যনৰ আগত যে সকলো আঁচনি মুকলি কৰি দিয়ে, আকৌ ইলেকশ্যনৰ পিছত যে সকলো বন্ধ কৰি দিয়ে, সেইটো কাৰণে সুধিছিলোঁ। এই ফাল্টু ভবা নাই নহয় মামা। এনেই কথাটোহে সুধিছিলোঁ। কওক বাকীখিনি আৰম্ভ কৰি দিয়ক। ইয়াৰ নিবিদা আদি দায়িত্ব বা কেনেকৈ ভালদৰে কিনিব পাৰে, এই গোটেই দায়িত্বটো আজি ৰাজ্য চৰকাৰে
নিজে নকৰি নাফেডক অৰ্পণ কৰে। এতিয়া নাফেডে টেণ্ডাৰ কৰিব, নাফেডে গোটেইখিনি কৰিব। ৰাজ্য চৰকাৰ দায়িত্ব মাত্ৰ বিতৰণত থাকিব। প্ৰকিউৰমেণ্ট কিনা বেচাৰ দায়িত্বৰ পৰা ৰাজ্য চৰকাৰ নাথাকিব। কিনা বেচাৰ সম্পূৰ্ণ দায়িত্ব আমি নাফেডক দিছোঁ। কিন্তু নাফেডেও এনেই কিনিব নোৱাৰিব, টেণ্ডাৰ কৰিহে এই বয় বস্তুবিলাক তেওঁলোকে কিনি আমাক দিব পাৰিব।